হাই মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ বুলি ক'ব লাগিব। বহুত কামৰ মাজতো আপোনালোকৰ দুই এটা ভিডিঅ' দিব পাৰি আছোঁ আৰু আপোনালোকে আশা কৰিছোঁ আজিৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ চেনেলটোত আজি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গমটো পাইছে আপোনালোকে থাম্বনেইলটো দেখি, গতিকে বৰ বেছি কথা নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মোৰ চাইকেলখন ওলাই লৈছোঁ আৰু মেইন দৰকাৰী বস্তুবিলাক লৈছোঁ। এয়া স্কেলটো লৈছোঁ আৰু ইয়াতে কিবা কিবিবিলাক আছে আৰু চাই দিব ভিডিঅ'টো শেষলৈকে। আৰু ইয়াতে এই ৱালটোত লিখিব দিছে আৰু ই এটা ৱাল হ'লে মানে আৰু এই পিনে এটা আছে সেইটোতো লিখিব লাগিব। এইটো লিখি কিনে তাতে যাম। মানে এতিয়া দৰকাৰী বস্তুবিলাক ওলাই আছোঁ, পেঞ্চিল আৰু স্কেল এইবিলাক ওলাই আছোঁ। এতিয়া মানে মই আখৰবিলাক ক'ত হয় সেইটো মেজাৰমেণ্ট কৰি আছোঁ। এনেকৈ চাইডে চাইডে ৰং লগাব লাগিব। এয়া ইয়াতে মোৰ মানে এতিয়া লিখা হ'ল আৰু এয়া মহাত্মা গান্ধীটো কেনেকুৱা হৈছে চাব। এয়া চাওক মহাত্মা গান্ধীটো মানে মোবাইলত চাৰ্চ কৰি আঁকাই দিছোঁ আৰু এইটো এনেকুৱা হ'ল। এইটোতো হ'ল বৰ্তমান। এইবাৰ আৰু এটা এইফালে আছে তাতে যাম। যাই আছোঁ, বেছিটো নহয়, ওচৰতে হয়তো আহি পালোঁ। এয়া আৰু এইবিলাক গৰুবিলাক নাভাঙিবৰ কাৰণে এনেকৈ বাৰীবিলাক বান্ধি থৈছে। মই এতিয়া এইবিলাক খুলিম, খোলাৰ পিছত আৰু মানে মেজাৰমেণ্ট কৰিম আৰু কাঠ পেঞ্চিলৰ লগত পিছত লিখা আৰম্ভ কৰিম। ছাইডৰ বাৰীবিলাক উখুৰি ল'লোঁ আৰু এতিয়া মই ব্ৰাছ স্কেল এইবিলাক উলিয়াম। এয়া মেইন দৰকাৰী বস্তুবিলাক, এইবিলাক মোৰ ব্ৰাছ আৰু এই স্কেলটো আৰু ৰংটো উলিয়াইছোঁ। এতিয়া মানে এই চাইডে চাইডে এইবিলাক কালাৰ কৰিব লাগিব। এইবিলাক কালাৰ কৰি এইবিলাক মানে কাঠ পেঞ্চিলৰ লগত মেজাৰমেণ্ট কৰি লৈ লিখিব লাগিব আৰু চাই থাকিব ভিডিঅ'টো কেনেকৈ লিখোঁ। বৰষুণটো দিয়ে আছে কিন্তু এই গছটো মানে বহুত হেল্প কৰিছে মোক আজি। এই চাইডবিলাক কালাৰ কৰি ল'লোঁ। বৰষুণটো একদম বেছিকৈ দিব ধৰিছে আৰু এই ঘৰটোতে যাম আৰু এতিয়া একদম বহুত বৰষুণ দিব ধৰিলে ঘৰটোতে আহিলোঁ। কিন্তু এতিয়া এৰিলে আৰু মই লিখা আৰম্ভ কৰিম আৰু এতিয়া। এয়া মোৰ লিখা হৈ গ'ল, আখৰখিনি লিখা হৈ গ'ল কমপ্লিট। এতিয়া মানে এইটো চাইডত আৰু এইটো চাইডত ছবিটো আঁকিব আছে। এইটো আঁকিলেই হ'ল আৰু এইটো চাইডত মহাত্মা গান্ধীটো আঁকিব লাগিব আৰু এইটো অশোক স্তম্ভটো আঁকিব লাগিব। এইটো চাইডত চাই থাকক ভিডিঅ'টো। এয়া সত্যমেৱ জয়তেটো আঁকিলোঁ। এতিয়া মহাত্মা গান্ধীটো আঁকিব আছে। এয়া মহাত্মা গান্ধীটো আঁকিলোঁ, দেখুৱাই আছোঁ আপোনালোকক। এয়া 90% হৈ গ'ল, 10% বাকী আছে। এইবিলাকত ৰং লগাব আছে, এইবিলাকত সেউজীয়া আৰু এইটো আমাৰ পতাকাটো কালাৰ কৰিব লাগিব।
এইখিনি কালাৰ কৰিলে মানে হ'লে আৰু কমপ্লিট এয়া হৈ গ'ল একদম কমপ্লিট লিখি দিলোঁ এতিয়া ঘৰত যাওঁ আৰু এইটো মোৰ লিখাতে মোটামুটি 2.5 ঘণ্টামান টাইম লৈছে আৰু এয়া এনেকুৱা হ'ল আৰু কাৰোবাৰ যদি এনেকুৱা লিখিব লাগে বা আঁকিব লাগে মোক মাতিব পাৰে আৰু এটা দুখাব আছে আপোনালোকৰ এয়া ৰাস্তাৰ কাষতেতো একদম মানুহৰ যাতে ইয়াতে চকুৰ ৰৈ যায় সেইকাৰণে লিখি দিছোঁ আৰু জয় আই অসম তাৰ পৰা স্বাগতম ধন্যবাদ আৰু মই এইটো লিখি দিছোঁ মানে যিয়ে আৰ্ট কৰিছে আৰু আৰ্টটো দেখুৱাইছোঁ আপোনালোকক আৰ্ট আৰ্ট মহেশ মাষ্টি ব্লগ আৰু 7 তাৰিখে লিখা হৈছিল এইটো সেইটোৱে আৰু ভিডিঅ'টো এইখিনি আছিলে আজিলৈ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আজিলৈ এইখিনিতে এৰিছোঁ বাই বাই